মা কি হ'ল হৈ যায় কি আৰু কেতিয়াবা তোৰ ভুলবোৰ আৰু মই কিমান মচি থাকিম তেতিয়াহ'লে নুমুচিবা ভুলি দিয়া মোক এখন ঘৰৰ পৰা তই জাননে সেই ল'ৰাটো এতিয়াও হস্পিটেলত আছে মা হস্পিটেলত হৈ আছে সি মৰাটো নাই আৰু শুনা অকলে সিয়ে দুখ পোৱা নাই ময়ো দুখ পাইছোঁ তই কিয় এনেকৈ কাজিয়া কৰি ফুৰ তন্ময় সি মোক নক'বলগীয়া কথা কৈছে জানাই সি কি কৈছে মই হেনো ভিক্ষাৰী মই হাতত ভিক্ষাৰ পাত্ৰ লৈ গোটেই জীৱন গৌৰৱ কাশ্যপৰ আগে পিছে ঘূৰোঁতে যাব মোৰ সন্দেহ হৈছে জানো কি সন্দেহ কোনোবাই প্লেনিং কৰি পেলাই দেউতাক এক্সিডেণ্ট কৰিছে আৰু যোনে এই কাম কৰিছে দেউতাক আগৰ পৰাই ফ'ল' কৰি আছে আৰু জানে যে এইটো টাইমত দেউতাক সদায় ওলাই যায় এইফালেদি আজি চাগে ৰাস্তাত কোনো মানুহ নাছিলে সেইকাৰণে খুন্দিয়াই দিলে তই এই ক্ৰাইম চিৰিজবোৰ চোৱা বন্ধ কৰ বুজিছ এইবোৰ চাই চাই তোৰ মূৰটো অলপ গৈছে সেই নহয় এইবোৰ চালে হেল্প হয় অপৰাধী বিচৰা কামটো পুলিচৰহে তোৰ নহয় আৰু এনেও পুলিচে নিজৰ কাম কৰি আছে যোনে এই কাম কৰিছে নহয় সি শাস্তি পাবই লাগিব এইবোৰ কোনোবা উত্তন্ত ল'ৰাৰ কাম মদ পানী খাই গাড়ী চলায় আৰু তাৰপিছত জাকে তাকে মহতিয়াই ফুৰে তই ইমান কনফিডেঞ্চত কেনেকৈ ক'লি মই কোৱা কথাটোও সঁচা হ'ব পাৰে কাৰণ দেউতাৰ ইমান লাখ লাখ টকাও নাই আৰু তেনেকুৱা কোনো শত্ৰু নাই বুজিলি মুখ আহ মা তুমি মিছাতে ইমান চিন্তা কৰিছা চিন্তা নকৰাটো কেনেকৈ থাকোঁ কৈছোঁ সদায় কাজিয়া কোনোবা দিনা মন ফালি আহিব কোনোবা দিনা হাত ভাঙি আহিব এনেকৈ আৰু সহ্য কৰিব পাৰিব দিনে দিনে উদ্যন্ত হৈ গৈ আছে পঢ়া শুনাও শেষ নহ'লে এনেকৈ আৰু হ'বনে কচোন মই আছোঁ নহয় সি পঢ়া শেষ নকৰিলোঁ মই তাক কাম শিকাম আৰু দুদিনমান থাকক দিয়া অলপ লাইফটো এনজয় কৰক এনেও কামত সোমোৱাৰ পিছত সেইবোৰ পাহৰি যাব তইহে এনেকৈ বুজি পাইছ সি বা কিমান বুজি পায় ঠিক আছে আজিৰ পৰা তন্ময়ৰ দায়িত্ব মোৰ তুমি চিন্তা নকৰিবা এইকণ খালী হৈ যাব বঢ়িয়া ধৰচোন যা এইটো থৈ আহগে পানী অলপ লৈ আহিবি পানী অকণ খাবানে মই খুৱাই দিছোঁ অলপ আৰাম পাইছানে দেউতা পাইছোঁ দেউতা তুমি সোনকালে সুস্থ হৈ যাবা মই আজি ভগৱানৰ ওচৰত মোৰ ফেভৰেট মিঠাই ভোগ হিচাপে দি আহিছোঁ কোনজন ভগৱান ঋত্বিক নে সলমান তোমালোকে যে মোৰ কোনো কথাই চিৰিয়াছলি নোলোৱা শুনিছ কোনে চিৰিয়াছ হোৱাৰ কথা কৈছে কি হ'ল দেউতা ভাবিছিলোঁ তহঁতক দেখা নাপামেই দেউতা কিয়নো এনেকুৱা কথাবোৰ কৈ থাকা নাকান্দিবাচোন আপুনি আমাকে কিয় অনুসৰণ কৰিলে আমাক কিয় সহায় কৰিলে কাৰণ প্ৰথম দেখাৰ পৰাই তোমাৰ প্ৰেমত পৰিলোঁ লাভ এট ফাৰ্ষ্ট চাইট আৰু সুযোগ বিচাৰি তোমাৰ ওচৰ চাপিলোঁ
পাহাৰী অঁ আজি যে আপুনি দেউতাৰ অপাৰেশ্যনৰ কাৰণে 4 লাখ টকা দিছিল আচ্ছা আপুনি তেখেতৰ অৱস্থা কেনেকুৱা কিবা প্ৰয়োজন হৈছে নেকি আৰু নাই নাই মই একচুৱেলি আপোনাক ধন্যবাদ দিবলৈহে ফোন কৰিলোঁ আপুনিতো আমাক চিনিও নাপায় তথাপিও ইমান ডাঙৰ উপকাৰ কৰিছে একচুৱেলি মই কালিলৈ কথা পাতিম তাৰমানে মোৰ বন্ধু এজন সেইখন হস্পিটেলতে এডমিট হৈ আছে মই কাইলৈ যামেই গতিকে লগ পাই ভালকৈ কথা পাতিম অ'কে বাই আৰু সোনকালে যেন সুস্থ থেংক ইউ ছ' মাছ ছাৰ দেউতাক লৈ যাব পাৰিম লৈ যাব পাৰিব কিন্তু আমি দুদিনমানৰ কাৰণে আমাৰ অবজাৰ্ভেশ্যন অ'কে কাৰণ তেওঁ ব্ৰেইনৰ মেজৰ ইঞ্জুৰি আছিল যে একচেপ্ট ছাৰ ঠিক আছে থেংক ইউ ছাৰ চাচোন কেনেকৈ চাই আছে ছোৱালী দেখিবহে লাগে চচমা ভাঙি চকু ওলাই ইটো ইফালে আহিছে অ' বা বা নহয় আহি ফোন নম্বৰ দিছে অ' বা অ' বা মই যে তোক কৈছিলোঁ এই মানুহজনে দূৰত পাইছোঁ মা হাই মই জানো জানো আপুনি দূৰত পাইছোঁ চ' চৰি মই একচুৱেলি আপোনাক ধৰিব নোৱাৰিলোঁ প্লিজ বেয়া নাপাব মানে আমাৰ বায়ে আপোনাক যে মই কেনেকৈ ধন্যবাদ দিওঁ একো বুজিয়ে আপোনাৰ কাৰণে আমি আমাৰ দেউতাক ঘূৰাই পাইছোঁ ধন্যবাদ দিব নালাগে আপোনাক আপুনি চিন্তা নকৰিব আমি আপোনাৰ পইচাখিনি ঘূৰাই দিম মাত্ৰ আপুনি আমাক অকণমান সময় দিয়ক মানে আমাৰ দেউতাই কাৰো ঠাই নাৰাখিছে তাৰ কোনো প্ৰয়োজন নাই একচুৱেলি মই কালি দিনটো ইয়াতে আছে মোৰ বন্ধু এজনৰ অলপ গা বেয়া খবৰ ল'বলৈ আহিছিল আৰু আহি ইয়াত মই বৰ জোৰেৰে এটা খোলা চৰি মই কৈছিলোঁ নহয় মোক এৰি দিবলৈ নাই তাই মোৰ কথাই নুশুনে এতিয়া একেলগ খুন্দিয়ালি নহয় চ' চৰি প্লিজ বেয়া নাপাব ইটছ অ'কে ন' প্ৰব্লেম কিন্তু ফাৰ্ষ্ট টাইম যেতিয়া মই খুন্দা খাইছিলোঁ খুব খং উঠিছিল ছেকেণ্ড টাইম আপোনালোকক দেখাৰ পাছত কিন্তু আৰু এই 4 লাখ টকাটো আৰম্ভণিহে এতিয়া বা কিমান পইচা দৰকাৰ হয় এতিয়া কি হ'ব বা আমি ইমানখিনি পইচা ক'ত পাম অলমষ্ট কালি গোটেই দিনটো এখন হস্পিটেলতে পাৰ কৰিছোঁ আৰু দূৰৰ পৰাই তোমালোকৰ কথাবোৰ লক্ষ্য কৰি আছিলোঁ কিয় নহয় মানে এইখন হস্পিটেলত আমাৰ লগত যে এনেকুৱা হৈছে তেনেকুৱাতো কোনো কথা নাই আমাৰ দৰে পইচাৰ সমস্যা হয়তো আন বহুতৰে হৈছে আপুনি আমাকে কিয় অনুসৰণ কৰিলে আমাক কিয় সহায় কৰিলে কাৰণ প্ৰথম দেখাৰ পৰাই তোমাৰ প্ৰেমত পৰিলা লাভ এট ফাৰ্ষ্ট চাইট আৰু
সুযোগ বিচাৰি তোমাৰ চলচিত্ৰ ধেমালি কৰিছোঁ তুমি একদম চিৰিয়াছ হৈ গ'লা ইমাৰ্জেঞ্চি মই যাব লাগিব হেল্ল' মাক বাপেকবোৰৰ দিয়াই প্ৰব্লেম জানো একেবাৰে পাৰফেক্ট সন্তান বিচাৰে তোৰতো এটা পাৰফেক্ট দিছিল মোৰ চাচোন দুয়োটাই অলপত হ'লেও দেচোন গৌৰৱ ক'ত তন্ময় দাদা ইমানবোৰ টকা ইনকাম কৰি লৈছে কাৰ বাবে তোৰ বাবে সি মোক দিলেহে আৰু মায়ে তাকে বেছি মন সৰুৰে পৰা আজিলৈকে এইবোৰ দেখিয়ে আহিছোঁ কেতিয়াবা মোৰ এনেকুৱা লাগে মই যে মাক সন্তানেই সিহে নিছে চিন্তা কৰিব এনেকুৱা কি কথা আছে এখন ঘৰত দুজন ল'ৰা দুয়োজনে পাৰফেক্ট থাকিবলগীয়া মাক বাপেকবোৰৰ দিয়াই একেবাৰে পাৰফেক্ট সন্তান বিচাৰে তোৰতো এটা পাৰফেক্ট দিছিল মোৰ চাচোন দুয়োটাই অলপত হ'লেও দেচোন গৌৰৱ ক'ত তন্ময় চা তই এটা ল'ৰাজনীৰ নাম আজি লক্ষ্মণ ৰাম ঈশ্বৰটোৰ লগত আছে কিন্তু ৰামৰ নামটোৰ লগত লক্ষ্মণৰ নামটো সদায় সামিল থাকে সদায় মানুহে ৰাম লক্ষ্মণ বুলিয়ে আছে তোমাক বহুত ধন্যবাদ আজিকালি আপুনি মানুহবোৰ বিপদৰ সময়ত পৰ হৈ যায় কিন্তু তুমি পৰ হৈ গ'ল আমাক কিবাকৈ সহায় কৰিবা ঈশ্বৰে তোমাক মংগল কৰে আপুনি কিয় সাহায্য কৰিব আপুনি মোক ধন্যবাদ দিব আপোনাৰ আশীৰ্বাদে মোৰ বাবে যথেষ্ট তুমি এদিন আমাৰ ঘৰলৈ আহিবা ভাত খোৱাবে এতিয়া সুস্থ হৈ যাব তাৰপিছত তুমি নিমন্ত্ৰণ কৰিম আহিবা নিশ্চয় নিশ্চয় যাম কেৱল এতিয়া মোৰ দেৰি হৈছে মই কৈ যাম হ'ব বাৰু যোৱা মহানগৰ থিয়েটাৰ টেনশ্যনেই দিছে কিন্তু এইবোৰত টেনশ্যনেই নাই বেফিকাৰ লাইফ কেৱল কেনেকৈ আৰে দাদা ইমানবোৰ টকা ইনকাম কৰি লৈছে কাৰ বাবে তোৰ বাবে সি মোক দিলেহে আৰু মায়ে তাকে বেছি মন সৰুৰে পৰা আজিলৈকে এইবোৰ দেখিয়ে আহিছোঁ কেতিয়াবা মোৰ এনেকুৱা লাগে মই যে মাক সন্তানেই সিহে নিছে কৈছোঁ ন এক মিনিট এজনীটো তোৰহে মাক তাৰতো নহয় কিনো বাহিৰত